সেই এনেকৈ থৈ দিছা অঁ এখন বানকাহীখন অঁ মা ইমান আন্ধা আন্ধা হৈ গ'ল কেলৈ ফ্লেছটো জ্বলাই লগৰী আহি গ'ল ভাত খোৱা লগৰী অঁ এয়া আহিছে বিন্তা খুৰী আহিয়ে চাহতে ধৰিছে এয়া এইবিলাকে কাম কৰিয়ে আছে এতিয়ালৈকে ইমান ভাল মানুহ কাম কৰি শেষেই হয় অঁ অঁ এতিয়া স্বাৰ্থপৰ মানুহ এইবিলাক চব স্বাৰ্থপৰ মানুহ দেখিছে কেনেকুৱা স্বাৰ্থপৰ মানুহ একদম ফ'কাছ কৰি দিছোঁ মাইনীক পুৰা এই কাৰডালত চাওক এই ছোৱালীজনী দেই এইজনী এয়া খোজ আহিলে অঁ তাৰপিছত এইফালে হেনমাই খুৰীও আহিলে হাই কৈ দিওঁ সিহঁতে মাংস বনাব তলত বনাব নে কি কৰি নাই হাঁচি শব্দটো আহিব নহয় চকে অঁ মোৰ ভাগত হেৰি কি বুলি কয় এনেকৈ বিয়া কথা তেনেকৈ লাইট লৈ থাকে যে এনেকৈ লাইট নাই হোৱা ফেচ কৰে নহয় খুলি দিলে সেইটো নাই হোৱা মই হ'ব কাণখন পাতি নাচাব और जल गया गैस जल गया ओ ভাইৰেল ৰান্ধনি হালধিটো ইয়াত নাই নেকি তাতে আছে ইমানকৈ কথা ক'লি নহয় যি কথা ক'লি ইয়াত অকণো হেৰি নহ'লে ইমানে কাকে আহিলে এটা এটাকৈ কথা ক'ব লাগে দিয়ক অনেক ভাজি লৈছে কাটি লৈছে পনীৰ হেৰিয়ে বনাব মিঠা কৰি ये रहा हल्दी ভাইৰেল ৰান্ধনি বনোৱা ভগৱানৰ নাম আৰম্ভ কৰি দিছে আৰু পেৰাই জানে আৰু এতিয়া বাকী দেখক কিন্তু ভাল হ'ব What a color, what a color. এইটো গেছৰ মই এইটো হোষ্টেলত ব্যৱহাৰ কৰা গেছ ফোন কৰাহে নাই বাহিৰে বাহিৰে আহে নে কি কৰে নাই দালি मछली का फ्राई यहाँ पुलाव करने पुलाव बाई खुरी यहाँ बंधाकोबी भाजी ताक हेनो हेरी चिकेन लॉलीपॉप आनिब लागे गुवाहाटीत आलू भाजी আছে নেকি পোলাও বাই কবি খুই মিন্টা খুৰীৰ নিউ ৰেচিপি আকৌ আলু ভাজা আপুনি একদম ফেমাস হেৰি হৈ যাব এতিয়া আকৌ কাইক বুলি কয় চেফ ষ্টেণ্ডাৰ্ড ৱৰ্ড চেফ খালে মাছৰ পেটু ভজা স্কুলত এই হেণ্ডমেডটোৱে বনাইছে বাৰু মই এনেই জাষ্ট হাত লৰাইছোঁ আৰু অকণ ভাজিব লাগিব নেকি খুৰী ন মাছৰ জোল বনাইছে হিৰণময় খুৰী
সেয়া জাতিলাও এতিয়া মই তাকে কৈ ইয়াতে জলকীয়া হেৰি কৰিব পাৰিছে নাথাকে আৰু কৰিব গম পাইছোঁ মই একদম কিন্তু অকণমান হেৰি মই ভাল পাওঁ মোৰ ভাল পাওঁ খাই চিনি পাই নকৰোঁ ওচৰতে কৰি বেছি আমি পোলাও বাই পুৰবি খুৰী কইনাৰ সখী भी हो गया रेडी और কইনা भी हो गया দুজনী ব্লু ব্লু সি কটা নিজৰ বিয়াত নিজে ভিডিঅ' কৰিছে লাজ লাগিছে দেই তথাপিও পাই লাজ লাগিছে এয়া মাইলীয়ে বনাইছে বেংগন ফ্ৰাই এইটো কাৰো মামী নহয় এইটো মোৰ মামী মাৰিমে কেলে কেলে নালাগে দে কেলে নামাৰিম কেলে নামাৰিম আৰু এইকণ সময় সঁচাকৈ কৈছোঁ কেনেকুৱা এটা ফিলিংছ মানে মোক ঘৰত মায়ে এনেও ভাত খুৱাই দিয়ে দেই মানে কেতিয়াবা ভাত খাব মন নগ'লে মায়ে নিজে খুৱাই দিয়ে কিন্তু সেইদিনাখনি মানে কিবা এটা বহুত বেছি দুখ লাগিলে এনেকৈ চবৰে আগত মায়ে হাত ধুৱাই এনেকৈ ভাত খুৱাই দিছে আৰু লগতে চবেই অলপ অলপ খুৱাই দিছে বহুত দুখ লাগিলে কিন্তু তাৰ অলপ পাছতে বাৰু মনটো ভালো লাগি গ'ল দেই সেইকণ সময় বা সেইকণ ফিলিংছ কেতিয়াও মানে ক'ব নোৱাৰি ভাবিব নোৱাৰি মানে ইমান বেছি দুখ লাগে আৰু এতিয়া মানে এনেকুৱা লাগিছে ন বিয়ালৈ বেছি দিন নাই আৰু অলপ ভয় ভয় টাইপৰ ফিল এটাও আহিছে লগতে বহুত দুখ লাগিছে আৰু ভালপোৱা মানুহজনৰ লগত বিয়া হ'ম বুলি মনটো ভাল লাগি আছে একেলগে থাকিম বুলি বা গোটেই জীৱনৰ কাৰণে কিন্তু তথাপিও নিজৰ মা দেউতাক এৰি থৈ যোৱা নিজৰ ফেমিলিটোক এৰি থৈ যোৱা দুখকণটো সদায় থাকিবই লগত বাৰু যি কি নহওক নতুন এটা জীৱন আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব সদায় আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম ইয়াৰ পাছৰ যি হ'ব ৰিচুৱেলছ গোটেইখিনি বিয়াৰ আগতে যিখিনি ৰিচুৱেলছ থাকে গোটেইখিনি দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম আৰু কাৰণ মইতো নিজে ইমান বেছি ভিডিঅ' কৰিব নোৱাৰিম যদি কোনোবাই কৰি দিয়ে আৰু তেতিয়াহে মই একদম চিয়'ৰ নহয় যে চব দেখুৱাব পাৰিম বুলি আৰু ভিডিঅ'খিনি সেয়াই বিয়াৰ পাছত গোটেইখিনি আপলোড হৈছে গম পায়ে মোৰ অলৰেডি বিয়া হৈ গ'ল এতিয়ালৈকে আৰু সেয়াই চাই থাকক ভিডিঅ'টো একদম শেষৰলৈকে চাব স্কিপ নকৰাকৈ
এতিয়া ভিডিঅ'টো মানে এডিট কৰোঁতে চাইছোঁ মই এনেকুৱা লাগিছে মই সঁচাকৈ কান্দিছোঁ নে এবাৰ লাগিছে মই নাই কন্দা এবাৰ লাগিছে মই কান্দিছোঁ সেই দিনটোলৈ মনত পেলাইছোঁ মানে ইমান হাঁহিও উঠিছে দুখো লাগিছে বাৰু যি কি নহওক এতিয়া মই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ আৰু মানে শেষ আৰু বেছি নাই তো আপোনালোকে যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু এয়া মোক খোৱা যি ডিছকেইটা চব আছে মাছ মাংস পনীৰ যিমান পাৰে মোৰ চইজত বনাইছে আজি খাবলৈ আৰু সেয়াই চবেই খালোঁ আমাৰ ঘৰৰ চবেই আৰু চবেই মোক খুৱাইও দিলে ভাল লাগিলে যদি আপোনালোকৰ চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাব আৰু বিয়াৰ এক্সাইটিং ভিডিঅ'ছবিলাক আহিবলৈ এতিয়াও বাকী আছে নহয় জানো সেইকাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব